14 বছৰৰ তলৰ কিশোৰীক বিয়া পাতিলে হ'ব শাস্তি, যাৰ ফলত অধিক কঠোৰ শাস্তি বিহিব চৰকাৰে। 14 বছৰৰ তলৰ কিশোৰীক বিয়া পাতিলে বিহা হ'ব যাৱজ্জীৱন কাৰাদণ্ড। বিবাহ সম্পন্ন কৰা পুৰোহিত, কাজী, অভিভাৱকসকলৰ বিৰুদ্ধেও লোৱা হ'ব ব্যৱস্থা। বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যজুৰি বিশাল অভিযান চলোৱাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে 15 দিনৰ ভিতৰত বিশাল অভিযান চলোৱাৰ নিৰ্দেশ দিছে আৰক্ষীক। গাঁৱৰ পঞ্চায়তৰ অঞ্চলত বাল্য বিবাহৰ ঘটনা সংঘটিত হ'লে পঞ্চায়তৰ সভাপতিয়ে দাখিল কৰিব পাৰিব এজাহাৰ। বৰ্তমান অসমত অভাৱনীয় হাৰত বৃদ্ধি হৈছে বাল্য বিবাহৰ ঘটনা, যাক লৈ সৰব হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। লগতে তেওঁ কয় যে 14 বছৰৰ তলৰ কিশোৰীক বিয়া পাতিলে যাৱজ্জীৱন কাৰাদণ্ড বিহা হ'ব, লগতে অভিভাৱকসকলৰ বিহা হ'ব শাস্তি।